ছাত্ৰ ছাত্ৰীসকল, আজি আমি পুনৰ নতুন গণিত পঞ্চম মান শ্ৰেণী দ্বিতীয় খণ্ডলৈ আগবাঢ়ো। সংখ্যা আৰু প্ৰক্ৰিয়াৰ যোগ বিয়োগ পূৰণ সম্পৰ্কে আজি আমি আলোচনা কৰিম, যিটো আমাৰ পাঠ্যপুথিৰ আধাৰত প্ৰস্তুত কৰা হৈছে। যোৱা খণ্ডটোত আমি ক্ষেত্ৰ ভ্ৰমণৰ বিষয়ে আলোচনা কৰা হৈছিল। নলবাৰীৰ বিদ্যালয়খনে ক্ষেত্ৰ ভ্ৰমণলৈ যোৱাৰ সময়ত কোন কোন ঠাইৰ পৰা কেনেদৰে কিমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ সম্পৰ্কে আমি যোগৰ বিষয়ে শিকিম বা যোগ প্ৰক্ৰিয়া কেনেদৰে কৰিম ইয়াক ভালকৈ আমি আয়ত্ব কৰিম। যেনে ১, নলবাৰীৰ পৰা গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান কিলোমিটাৰ? ৰোমান 2, কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব হ'ল কিমান? ৰোমান 3, চানমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীৰ মুঠ দূৰত্ব কিমান? আদিৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। নলবাৰীৰ পৰা গুৱাহাটী কলাক্ষেত্ৰলৈ দূৰত্ব উলিয়াবলৈ হ'লে আমি নলবাৰীৰ পৰা বিজ্ঞান কেন্দ্ৰলৈ মুঠ দূৰত্ব ৭৯ কিলোমিটাৰ হ'ব। ইয়াৰ পিছত পুনৰ বিজ্ঞান কেন্দ্ৰৰ পৰা কলাক্ষেত্ৰলৈ মুঠ ৪ কিলোমিটাৰ। এতিয়া আমি ৭৯ যোগ ৪ যোগ কৰি আমি নলবাৰীৰ পৰা কলাক্ষেত্ৰৰ মুঠ দূৰত্ব উলিয়াব পাৰিম। ইয়াৰ যোগ প্ৰক্ৰিয়া কৰাৰ আগতে আমি স্থানীয় মানৰ বিষয়ে জনাটো উচিত হ'ব। একক, দশক, শতক আদিবোৰক আমি স্থানীয় মান বুলি কওঁ। এককৰ ঘৰত 10টা অংক থাকে, খালী বাকচত 4 লিখা হৈছে একক। তেনেকৈ দশকৰ ঘৰত 2টা অংক থাকে, যেনে একৰ ঘৰত 0, দশকৰ ঘৰত 1, অৰ্থাৎ 2টা অংক বিশিষ্ট সংখ্যাৰে দশক লিখা হৈছে। তেনেকৈ শতকৰ ঘৰত 3টা খালী বাকচত আমি 3টা অংক যুক্ত কৰি শতক লিখিব পাৰোঁ। যেনে একৰ ঘৰত 0, দশকৰ ঘৰত 0, 2টা অংক ইতিমধ্যে দিয়া হৈছে, আৰু শতকৰ ঘৰত 5 দি আমি 500 সংখ্যাটো লিখিব পাৰোঁ। অৰ্থাৎ স্থানীয় মানৰ জৰিয়তে আমি বৃহৎ সংখ্যা পঢ়িব পাৰোঁ আৰু সংখ্যা আমি গণনা কৰিব পাৰোঁ। আমি স্থানীয় মানৰ জৰিয়তে নলবাৰীৰ পৰা গুৱাহাটী কলাক্ষেত্ৰলৈ কিমান দূৰত্ব উলিয়াওঁ। নলবাৰীৰ পৰা গুৱাহাটী বিজ্ঞান কেন্দ্ৰলৈ ৭৯ কিলোমিটাৰ আছে। ইয়াক স্থানীয় মানত একৰ ঘৰত 9 আৰু দশকৰ ঘৰত 7 বহাব লাগে। তেনেকৈ গুৱাহাটী বিজ্ঞান কেন্দ্ৰৰ পৰা কলাক্ষেত্ৰলৈ সৰ্বমুঠ যোগ 4 দিয়া হৈছে, য'ত 4টো একক, সেইকাৰণে একৰ ঘৰত দিয়া হৈছে। ইয়াক আমি যোগ প্ৰক্ৰিয়া কেনেকৈ কৰিম ইয়াক ব্যাখ্যা দাঙি ধৰা হৈছে। ৭৯টোক আমি 7টা 10, 70 যোগ 1টা একক 9 লিখিব পাৰোঁ, আৰু 4টো একক যিহেতুকে দশকৰ ঘৰত 0, দশক নাই, একক 4। এককৰ ঘৰত আমি প্ৰথমতে যোগ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। 9 আৰু 4 2টা একক যোগ কৰিলে আমি 13 পাওঁ, আৰু এই 13টো আমি একৰ ঘৰত 2টা অংক বিশিষ্ট সংখ্যা লিখিব নোৱাৰোঁ, সেইকাৰণে আমি 13ৰ 3 এককটো আমি একৰ ঘৰত পোনে পোনে লিখিম, আৰু যিটো 10 থাকিলে সেইটো দশকৰ ঘৰলৈ উকলোৱা হৈছে। অৰ্থাৎ 7টা 10 আগত আছিলে, এতিয়া এটা 10 উকলোৱাৰ কাৰণে 7টা 10 যোগ এটা 10 সমান 80। তেনেকৈ আমি একক আৰু দশকৰ জৰিয়তে এককৰ পোনে পোনে একক যোগ কৰি একৰ ঘৰত যিটো 10 অতিৰিক্ত হয় সেইখিনি উকলাই দশকৰ ঘৰত যুক্ত কৰি আমি 83 পাব পাৰোঁ। মণিহলা বা এবেকাছৰ সহায়তো আমি স্থানীয় মানৰ ধাৰণা পাব পাৰোঁ। তোমালোকে দেখিছা ইয়াত মণিহলাত 2টা শলা আছে আৰু এককৰ ঘৰত 4টা মণি আছে, আৰু দশকৰ ঘৰত এটাও মণি নাই। ইয়াক আমি এই মণিহলা পৰ্যবেক্ষণ কৰি আমি ইয়াক 4 বুলি ক'ব পাৰোঁ। তেনেকৈ আমি আন এটা মণিহলা লক্ষ্য কৰোঁ। এককৰ ঘৰত 2টা মণি আৰু দশকৰ ঘৰত 3টা মণি আছে। ইয়াক 3 10 2 32 লিখিব পাৰোঁ। এতিয়া আমি অন্য মণিহলালৈ লক্ষ্য কৰোঁ। ইয়াত 231 মণিহলাটোত মণি স্থাপন কৰা হৈছে 344 আৰু 3245।
সংখ্যাটো মণিহলত স্থাপন কৰা হৈছে। এনেকৈ আমি মণিহলাৰ সহায়ত যোগ, বিয়োগ, পূৰণ, হৰণ ইত্যাদিবিলাক আমি ধাৰণা পাব পাৰোঁ। পিছৰ পৰ্যায়ত আমি আলোচনা কৰাৰ আশাৰে ইমানতে আমি সামৰিছোঁ।